নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। সুপ্ৰভাত। এয়া মই বইল চিকেন বনাইছোঁ। চিকেনখিনি প্ৰথমে মই গৰম কৰিলোঁ, ভাজি ল'লোঁ। তাৰপিছত অলপ দেৰি ভাজি লৈছোঁ। তাৰপিছত মই লগত লৈছোঁ বিলাহী দুটা, আলু দুটা, পিঁয়াজ দুটা, নহৰু আৰু আদা আৰু জলকীয়া, ধনিয়া। মই গোটেইখিনি একেলগতে কাটি ল'লোঁ ধুনীয়াকৈ। চিকেনখিনি অকণমান ভাজি লৈছোঁ। একো তেল এটুপি নাই যিহেতু, সেইকাৰণে বইলকে খাম বুলি ভাবিছোঁ। বইল কৰি আছোঁ। অলপ ভাজি লোৱাৰ পিছত গোটেই মই আলু, বিলাহী, পিঁয়াজ, নহৰু, আদা, জলকীয়া গোটেইখিনি কাটি লোৱা গোটেইখিনি মই চব্জি একেলগতে দি দিলোঁ বইল চিকেনখিনিৰ ওপৰতে। তাৰপিছত অলপ নিমখ দিলোঁ আৰু একো দিয়া নাই দেই, হালধি মছলা একো দিয়া নাই। তাৰপিছত মই বনোৱাৰ পিছত চব একেলগতে দি দিছোঁ, দেখিছে আপোনালোকে। পিঁয়াজ দিছোঁ, তাৰপিছত জলকীয়া, আদা দিছোঁ, নহৰু দিছোঁ, বিলাহী দিছোঁ, অলপ নিমখ সোৱাদ অনুযায়ী নিমখ দিছোঁ, আলু দি দিছোঁ। তাৰপিছত সিজিব দিছোঁ, গৰম পানী দি দিছোঁ আৰু বইল চিকেন উতলি আছে। এয়া নিমখ সোৱাদ অনুযায়ী নিমখ দিছোঁ, যিহেতু কাৰণ মোৰ তেল এটুপি নাই ন, সেইটো কাৰণে বইলে বনাইছোঁ। এয়া লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত অলপ ঢাকি দিম আৰু ঢাকি দিয়াৰ পিছত আকৌ এয়া দেখিছে মোৰ বইল চিকেন। কালাৰটো ধুনীয়া হৈছে, যিহেতু বিলাহী দিয়াৰ কাৰণে কালাৰটো উঠিছে। কিন্তু মই তেল এটুপিও দিয়া নাই, না কোনো মছলা ব্যৱহাৰ কৰা নাই। কালাৰটো কিন্তু বহুত ধুনীয়া উঠিছে। আৰু এয়া পানী দি দিছোঁ, গৰম পানী দি দিছোঁ। অলপ উতলিব দিম, প্ৰায় এঘণ্টামান সিজিব দিম। তাৰপিছত মোৰ বইল চিকেন ৰেডি। আৰু খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকে যদি আহে বনাই খুৱাম নিশ্চয়। বাই বাই।